ৰাইজৰ ক্ষেত্ৰত কি ক'ম, ৰাইজৰ এটা আগৰ পৰাই ইচ্ছা আৰু আকাংক্ষা আছিলে যে পৰিৱৰ্তন বিচাৰিছিল। 2005 পৰা 2020লৈকে ৰাইজ যিমান বঞ্চিত হৈছে বিগত চৰকাৰৰ ফালৰ পৰা, তো সেইকাৰণে তেখেতসকল মানে BTC বাকী ৰাইজ প্ৰত্যেকে এইবাৰ এটা পৰিৱৰ্তনৰ চিন্তা লৈ পেলাই বিজেপি দলক জয়যুক্ত কৰিছে। আৰু আমি এইবাৰ BTR চৰকাৰ বিজেপি GSP আৰু UPPL মিলি আমি চৰকাৰ বনাইছোঁ আৰু সেইকাৰণে ৰাইজ বহুত আনন্দিত। বিগত দিনত যেতিয়া চৰকাৰ বনাইছিলে তেতিয়া সংবৰ্ধনাৰ প্ৰগ্ৰামবিলাক আপোনাৰ ভালদৰে চাইছিল, ইমান সংবৰ্ধনা প্ৰগ্ৰাম এনেকুৱা নাছিল। আজি প্ৰত্যেকটা সমষ্টিত ইমান ধুনীয়া সংবৰ্ধনাৰ প্ৰগ্ৰাম চলি আছে আৰু মই আনন্দিত যে মোৰ শক্তি কেন্দ্ৰ 12টামান শক্তি কেন্দ্ৰ আছে, তো 12-13টামান শক্তি কেন্দ্ৰ, তো এই শক্তি কেন্দ্ৰৰ সকলো শক্তি কেন্দ্ৰৰ যিবিলাক সম্পাদক সভাপতি আদি কৰি ধৰি যিমান কাৰ্যকৰ্তা আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ, তেখেতসকল বহুত উৎফুল্লিত আৰু আনন্দিত। তেখেতসকল আনন্দৰে সংবৰ্ধনাৰ প্ৰগ্ৰাম অনুষ্ঠিত কৰি আছে আৰু যেহেতু আমাৰ অহা দিনত MLA ইলেকশ্যন আহি পালেই আৰু মাৰ্চ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত আমাৰ এই ইলেকশ্যন ঘোষণা কৰা হ'ব। তো ইতিমধ্যে আমি আমাৰ ৰণসংকাৰ আৰু আমি আমাৰ MLA জিকাবৰ কাৰণে আমি ইতিমধ্যে আমাৰ চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। আজি ইয়াতে সংবৰ্ধনা অনুষ্ঠানৰ লগত আমি আৰু এটা মেছেজ দিব বিচাৰোঁ ৰাইজক যে আমি বিজেপি দল মানে বিগত দিনত BTRত 9টা চিট দখল কৰিছোঁ আৰু অহা দিনত UPPL আৰু বিজেপি এক লগত যুঁজ দিব মানে BTCত। তো সেইকাৰণে আমাৰ যোনেই প্ৰাৰ্থী হওক আমাৰ উদ্দেশ্যটো হ'ল এই চিটৰ পৰা MLAক জিকোৱা। আৰু নট অনলি এই চিট, আমাৰ BTRৰ ভিতৰত যিকেইটা MLA চিট আছে প্ৰত্যেকটা MLA চিটত আমাৰ বিভিন্ন মানে মোৰ্চাৰ শক্তি কেন্দ্ৰ মণ্ডল সবেই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আগৰ দৰে সক্ৰিয় হৈ পেলাই আমি এবাৰ BTRত আৰু অসমত বিজেপি চৰকাৰ বনোৱাৰ এটা চিন্তা চৰ্চা ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আৰু আজি আপোনালোকে গম পাই আছে ইমান জনসমাৱেশৰ ভিতৰত বিজেপি ভাল পোৱা মানুহ কিমান আগবাঢ়ি আহিছে। ইয়াতে জাতিগত কথা নহয়, ইয়াতে হিন্দু মুছলমান সবেই আহি ইয়াতে উপস্থিত হৈছে। সকলোৱে বিচাৰিছে যে বিজেপিয়ে যে ইমান ধুনীয়া কাম কৰি আছে, অহা দিনত যাতে BTCৰ ভিতৰতো যাতে পৰিৱৰ্তন মানে উন্নতিৰ ঢেউটো আহে, সেইকাৰণে তেখেতসকল আগ্ৰহী। আৰু আমি ৰাইজক প্ৰতিশ্ৰুতি নহয়, এতিয়া আমি কামত দেখাই দিম যে আমি অহা দিনত আমি এই ফকিৰা গ্ৰাম প্ৰকল্পত জিকি পেলাই আমি এই ফকিৰা গ্ৰাম সমষ্টি কেনেদৰে উন্নতি কৰোঁ। ভবানীচৰা বুথ কমিটিৰ সভাপতি প্ৰদীপ দেৱনাথ আৰু সম্পাদক শ্যামল দেৱনাথ, তেখেতক দুয়োকেও আমাৰ মহোদয়ক এখন ফুটে আছে। বাসেশ্বৰ বুথ কমিটিৰ সভাপতি হৰিকিশোৰ বৰ্মন, তেখেতক দুয়োকেও এখন পিছতে আছে। কুঞ্জনবাদ বুথ কমিটিৰ সভাপতি